আমি অসমখন বহুত ধনীটো আমি অসমখন সেই নহয়তো আমি বাকীবিলাক ষ্টেটতকৈ আমাৰ নেচাৰেল চ'ৰ্চ আমাৰ বহুত বেছি আছে তো সেইবিলাকৰ ওপৰত ইনকাম কৰিম আমাৰ মই এতিয়া মদৰ ৱাইন শ্বপখন দোকানখনৰ ভাবিছোঁ যে টেক্স ইনকাম কৰে কালি মোৰ ল'ৰাটো গৈ তাত যদি মদাহী হৈ সি যদি ঢুকাই থাকে মোৰ নিজৰ ল'ৰা এটা আছে 3 বছৰ তাকে কৈছোঁ মই সি যদি মদাহী হৈ যায় যদি সেই কৰে তো মই কি সমাজখনৰ কাৰণে ভাল কৰিলোঁ মই ৰাজহানি কি কৰিলোঁ তেনেকুৱা নিচিনা কথাটো চ' মই পাৰ্মিশ্যনখনটো দি দিলোঁ ৱাইন শ্বপখন হৈ গ'ল মোৰ ল'ৰাটো নাখালেতো বেলেগৰ ল'ৰাজনে তাত মদ খাবতো তাৰ সি ঘৰত গৈ কাজিয়া পেচাল কৰিবতো তাৰতো এখন সংসাৰ ধ্বংস হ'বতো তো অকল এটাই যে ৰাস্তা আছে যে মদ থাকিলেই যে চৰকাৰ চলিব বা দেশ চলিব এইটো নহয় মই মুঠতে এদিনৰ কাৰণে যদি মোক দিয়া হয়তো ক্ষতিকাৰক মোৰ যুৱচামক মানুহবিলাক ক্ষতি কৰা বস্তুটো মই কেতিয়াও আহিবই নিদিওঁ মইতো ড্ৰাগছ বন্ধ কৰিমেই কাৰণ তুমি দেখা পাবা আজিকালি মোৰ ভৰলুমুখত য'ত শ্ব'ৰুমটো আছে ৰেলৱে লাইনৰ ওচৰত ল'ৰাবিলাকে একদম সৰু ল'ৰাই বডিত এনেকুৱা ইনজেক্ট কৰি কেনে সেই কৰি আছে পিছত চুৰ কৰে কিবা কৰে মই দেখি থাকোঁ কিছুমানেতো ডেন ব্ৰাইট সংগী থাকে